টেঙাখাত টিংৰাই চাৰিআলিত নিশা মহেন্দ্ৰ স্কৰ্পিঅ' বাহন চুৰি উদ্ধাৰৰ বাবে আৰক্ষীৰ অভিযান আৰম্ভ বৃহত্তৰ টেঙাখাত অঞ্চলৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত সঘনাই বিভিন্ন ধৰণৰ সৰুসুৰা চুৰি কাৰ্য সংঘটিত হৈ থকাৰ পিছত যোৱা নিশা টেঙাখাত টিংৰাই চাৰিআলিৰ পৰা এখন মহেন্দ্ৰ স্কৰ্পিঅ' বাহন চুৰি হোৱা ঘটনাই অঞ্চলটোৰ জনসাধাৰণক চিন্তিত কৰি তুলিছে জানিব পৰা অনুসৰি টিংৰাই চাৰিআলি আৰক্ষী চকীৰ নিচেই সমীপতে থকা জুন গগৈ কমপ্লেক্সৰ পৰা নিশা AS06W1211 নম্বৰৰ বগা ৰঙৰ মহিন্দ্ৰা স্কৰ্পিঅ' বাহনখন চুৰি কৰি নিয়ে এই সন্দৰ্ভত বাহনখনৰ গৰাকীয়ে পোৱা টিংৰাই চাৰিআলি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে আৰু উক্ত বাহনখন উদ্ধাৰ কৰিবৰ বাবে আৰক্ষীয়ে জোৰদাৰ অভিযান আৰম্ভ কৰিছে টিংৰাই চাৰিআলি যি সমীপত কমপ্লেক্স বনি আছে তাৰে স্কৰ্পিঅ' এখন তাত প্ৰায় ৰেগুলাৰ থাকে আৰু কালি যোৱা ৰাতি প্ৰায় দুটামানত বজাত চুৰি হৈ যায় চুৰি হোৱা গম পাই যোনদা আমাৰ যি সি ক'ত আহিলোঁ আমি আহি চালোঁ কেম্পাৰটো ওচৰত লাগি আছিলে থকাৰ পিছত চুৰ হৈ যায় আৰু তাৰ দুখ লগা কথা এটাই হ'ল যে টিংৰাই চাৰিআলি যি আৰক্ষী চকী সমীপতে লাগি থকা অৱস্থাত যে চুৰ হ'ব পাৰিছে তো দুখ লগা কথা এইটো হ'ল যে ইমান গুমগুমা পুলিচ প্ৰশাসন থকা অৱস্থাত চুৰ হোৱাটো অতি দুখজনক কথা আৰু আমাৰ যি ভৱিষ্যত যি আৰু আছে সেইবিলাক যাতে নহওক চুৰ কাৰ্য আৰু অতি সোনকালে যোনে য'ত গম পায় প্ৰশাসনক বা থানাৰ ওচৰ থানাত খবৰ দিয়ে যেন এই ক্ষেত্ৰত কোনো সদাশয় ব্যক্তিয়ে যদি উক্ত বাহনখনৰ কিবা সম্ভেদ লাভ কৰে তেন্তে ওচৰৰ আৰক্ষী থানাত অৱগত কৰিবলৈ অথবা 8812025662 নম্বৰত যোগাযোগ কৰিবৰ বাবে বাহনৰ গৰাকী জুন গগৈয়ে অনুৰোধ জনাইছে নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাত লাইভ।